নমস্কাৰ বন্ধু বান্ধৱীসকল। প্ৰথমে আপোনাৰ পৰিয়াললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছত আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল প্ৰতীক হাজেলাই কেনেকৈ NRCত বিভ্ৰান্তৰ সৃষ্টি কৰিছে বা প্ৰতীক হাজেলাই গুৱাহাটী উচ্চতম ন্যায়ালয়ক কেনেকৈ অৱমাননা কৰিছে আৰু কথাটো ক'ত কেনেকৈ প্ৰকাশ পালে, কোনে কথাটো ক'লে, এই প্ৰসংগত আজি আপোনালোকৰ সৈতে আমি আলোচনা আগবঢ়াম আৰু আপোনালোকক জনাম। তাৰ আগতে আমি আপোনালোকলৈ ৰিকুৱেষ্ট কৰিছোঁ, যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টি আইকনটো বজাই দিব, যাতে আমি যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তাত নটিফিকেশ্যন আপোনালোকে পাই যায়। তাৰ লগতে আমি আৰু এটা ৰিকুৱেষ্ট কৰিছোঁ বন্ধুসকল, আপোনালোকৰ মাজৰ পৰা কোনোবা 2-3জন মানুহে আমাক কমেণ্ট কৰি থাকে। তাৰ কিছুমান কমেণ্ট আমাৰ সপক্ষে যায়, কিয়নো সিহঁতে আমাৰ ভয়েসটো ভাল নহয়, ভিডিঅ'টো ভাল নহয়, তাৰ কাৰণে সিহঁতে আমাক উন্নত কৰিবলৈ চেষ্টা কৰক এনেকৈ দি থাকে। সিহঁতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে আমাৰ চেনেলটো গ্ৰোথৰ কাৰণে চিন্তা কৰিছে। আৰু কিছু বন্ধুসকলক আমি অনুৰোধ জনাইছোঁ, আপোনালোকৰ প্ৰব্লেমটো আমাক একেবাৰে খুলি ক'ব, আমাক কি কৰিব লাগে, কেনেধৰণৰ ভিডিঅ' আপোনালোকক দিব লাগে, আপোনালোকে তলত কমেণ্ট কৰি জনাব। প্লিজ আমাক এনেকৈ গালি নিদিব। চাওক, আমাক গালি দি আপোনাৰ একো লাভ নহয়, বা আমি যদি প্ৰত্যুত্তৰত আপোনাক গালি দিওঁ এইটো হ'ব আমাৰ ডাঙৰ ভুল। তাৰ কাৰণে আমি কোনো ধৰণৰ আপোনাক বেয়াভাৱে গালি দিয়া নাই, আপোনালোকক আমি জাষ্ট ৰিকুৱেষ্ট কৰিছোঁ আমাক বেয়া গালি নিদিব। তো বন্ধুসকল, আহক আমি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। চাওক, প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা কৰিছে, এইটো অভিযোগ উত্থাপন কৰিছে আমছুৱে। আমছুৱে এই অভিযোগ উত্থাপন কৰিছে যে প্ৰতীক হাজেলাই যি NRCৰ কাম কৰি আছে, এই NRCৰ কাৰ্যত প্ৰতীক হাজেলাই এনে কিছুমান কাৰ্য কৰি আছে যি কাৰ্যসমূহ উচ্চতম ন্যায়ালয়ৰ বিৰুদ্ধে হৈ আছে। আজি আমছুৱে গুৱাহাটী মহানগৰীত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰু 3 ঘণ্টা জুৰি এই প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে, আৰু NRC প্ৰক্ৰিয়াৰ লগত বিভিন্ন দাবী আৰু আপত্তিসমূহ জনায়। চাওক, প্ৰতিবাদ সাব্যস্ত কৰি আমছুৱে সংখ্যালঘুক অত্যাচাৰ বন্ধ কৰিবলৈ আহ্বান জনায়। লগতে যিবিলাক মানুহে ভুৱা অভিযোগ কৰিছে, আপত্তি কৰিছে, সেই আপত্তিসমূহ বা আবেদনসমূহ উঠাই লোৱাৰ কাৰণে আমছুৱে আজি এক উত্তাল প্ৰতিবাদৰ সাব্যস্ত কৰিছিল গুৱাহাটী মহানগৰীত। লগতে সংখ্যালঘু বিৰোধী সংগঠনসমূহক হুঁচিয়াৰ কৰি দিছে আমছুৱে, আৰু আমছুৱে কৈছে আমাক ন্যায় লাগে, আমি সুবিচাৰ চাওঁ, আৰু লগতে এখন শুদ্ধ আৰু নিকা NRC যাতে প্ৰস্তুত হয় সেই বিষয়ে আমছুৱে দাবী জনায়। তাৰপিছত NRC প্ৰস্তুত কৰাত যি সাম্প্ৰদায়িকতা চলি আছে, এই সাম্প্ৰদায়িকতা বন্ধ কৰিবলৈ আমছুৱে সকীয়াই দিয়ে। গোটেই 3 ঘণ্টা জুৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছিল আমছুৱে। প্ৰতিবাদৰ শেষত আমছুৱে দিছপুৰ সংমণ্ডলৰ ACP হিমাংশু দাসৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি এই তথ্যসমূহ পুংখানুপুংখভাৱে বিস্তৃত কৰি ৰাষ্ট্ৰপতিলৈ এই স্মাৰক পত্ৰখন প্ৰেৰণ কৰে। তাৰপিছত আমছুৱে প্ৰতীক হাজেলাক এখন স্মাৰক পত্ৰ প্ৰেৰণৰ যোগেদি শুদ্ধ আৰু নিকা NRC প্ৰস্তুতৰ দাবী জনায়, আৰু যাতে এই NRC প্ৰক্ৰিয়াত কোনো ধৰণৰ ভুল ত্ৰুটি নহয় আৰু স্বদেশী মানুহসকলক কোনো ধৰণৰ হাৰাশাস্তি যাতে কৰা নহয়, আৰু বিদেশীসকলক যাতে বহিষ্কাৰ কৰি এখন শুদ্ধ আৰু নিকা NRC কৰা হয়, তাৰ দাবী জনাইছে এই স্মাৰক পত্ৰ প্ৰেৰণ কৰি প্ৰতীক হাজেলালৈ। তাৰপিছত সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ে যাতে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰে তাৰ দাবী জনাইছে আমছুৱে। আৰু এই যি NRCৰ প্ৰক্ৰিয়াত যি হাৰাশাস্তি আৰু যি সাম্প্ৰদায়িকতাৰ সংলাপ বিয়পি গৈছে, তাৰ বাবে আমছুৱে কি দাবী কৰিছে, উচ্চতম ন্যায়ালয়ৰ যি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আছে তাৰ জৰিয়তে এই NRCৰ গোটেই প্ৰক্ৰিয়াটো তদন্ত হোৱাৰ দাবী জনাইছে আমছুৱে। তাৰপিছত প্ৰতীক হাজেলাই ৰাজনৈতিক হেঁচাত NRCৰ প্ৰক্ৰিয়াত বিভ্ৰান্তৰ সৃষ্টি কৰিছে আৰু যিটো নৈতিক NRC বা শুদ্ধ নিকা NRC প্ৰস্তুত তাৰ পৰা বিৰত হ'বলৈ খুজিছে, এই দাবী জনাইছে আমছুৱে। আৰু যাতে এখন শুদ্ধ নিকা NRC আৰু সাম্প্ৰদায়িকতাৰ কোনো বীজ তাতে নাথাকে, তেনেকুৱা এখন শুদ্ধ আৰু নিকা NRCৰ বাবে আমছুৱে দাবী জনাইছে উচ্চতম ন্যায়ালয়লৈ, লগতে আপোনাৰ ৰাষ্ট্ৰপতিলৈ
আৰু লগতে প্ৰত্যেক হাজিলালৈ এই তিনিওজনলৈকে স্মাৰক পত্ৰ প্ৰেৰণৰ জৰিয়তে আমছুৱে এক দাবী জনাইছে। বন্ধুসকল, এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব।